2025লৈকে চৰৰ মাটি জৰীপ হোৱা নাছিল গতিকে চৰৰ মাটি আমি জৰীপ কৰিম দ্বিতীয় এভিকশন যেটো হৈছে মই অনুৰোধ কৰিম যে ফৰেষ্টৰ মাটিৰ পৰা আমি স্বেচ্ছাই আঁতৰি আহিব লাগে গভৰ্ণমেণ্টক এভিকশন কৰাৰ সুযোগ দিব নালাগে জনজাতি লোকসকলক বাদ দি বড়ো মিচিং ৰাভা গাৰুক বাদ দি ফৰেষ্টৰ মাটিত থকাৰ আমাৰ অধিকাৰ নাই যেহেতু অধিকাৰ নাই ঘৰ বাৰী ভাঙিটো কাৰো ভাল নালাগে সেই কাৰণে আপোনালোকক মই অনুৰোধ কৰিম মানুহখিনি ঘূৰাই আনিব লাগে নিজৰ জায়গা কাৰণ আমি যেতিয়া ফৰেষ্টৰ মাটি এভিকশন কৰো পিছত খুধু কৰ পৰা আহিছিল ঢিঙৰ পৰা কৰ পৰা আহিছিল ৰূপহীৰ পৰা মানুহখিনি ঘূৰাই আনক কাৰণ কোৰ্টেও প্ৰটেকশন নিদিয়ে মানুহখিনিক উভতাই আনক যাতে গভৰ্ণমেণ্টে বুলডোজাৰ চলাব নালাগে মানুহখিনিক উভতাই আনক আমি চৰৰ মাটি জৰীপ কৰিম দুখীয়া দৰিদ্ৰ মানুহক আমি ন্যায় দিম কিন্তু আজি উৰিয়াম ঘাটত আপোনালোকে যাব এজন মানুহে 200 বিঘা মাটি ৰাখি থৈ দিছে হেতুটো নহয় গৈ এতিয়া আমি বাগিচা কিমান মাটি দিব কৈছো আপোনালোকে বাগিচাৰ লগত তুলনা কৰিছে 1 বিঘা মাটি কিন্তু যাক আমি এভিকশন কৰিছো তেওঁলোক কিমান মাটিত বহি আছিল 60 বিঘা 80 বিঘা 50 বিঘা ইমান মাটি অসমৰ নাই সেই কাৰণে মই বিনম্ৰতাৰে এতিয়া মই অকনমান মনোৰঞ্জন দা 1 মিনিট সময় লম আপুনি কব পুৰা মুজামিল ভাই তুমি কবা আমাৰ দলগাঁও বিধায়ক ডাঙৰে কবা লামডিঙত আমি এভিকশন কৰিছিলো এভিকশনৰ পিছত আমি গম পালো যে মানুহখিনি খেতি কৰিব তাত লৈ যোৱা হৈছিল ঢিং আৰু ৰূপহী তেওঁলোকৰ মাটি আছে ঘৰো আছে তেওঁলোকে তাতে কাটি তেওঁলোকে খেতি কৰা আৰম্ভ কৰিলে এজন মানুহে লৈ গৈছিল গুটে মানুহখিনি উভতাই লৈ আহিলো যেতিয়া ফাইনালি আমি হিসাব কৰিলো যে কিমান ঘৰ মানুহ ল্যান্ডলেস উলালে মাত্ৰ 17 ঘৰ বাকি সবৰে মাটি আছে গৰু খুটিত আপোনালোকে জানে কিমান মানুহ এভিকশন হল পিছত যেতিয়া আমি দেখিলো যে মাত্ৰ কেই ঘৰ মান মানুহৰে মাটিৰ পট্টা নাই দলগাঁৱৰ বিধায়ক ডাঙৰীয়াক এই বিষয়ে জানে আমি কাকো অন্যায় কৰা নাই খালি এটাই অনুৰোধ কৰিম ইলেকশনৰ পিছত যি পৰিবেশ নাহক কিয় ফৰেষ্টৰ পৰা মানুহখিনিক নমাই আনক আৰু চৰৰ মাটি আমি সাৰ্ভে কৰিম আৰু জুনে ন্যায়সংগতভাৱে কোনোবাই যদি 1826ৰ পৰা আছে তেওঁ কিয় মাটি নাপাব কোনোবা 1910 চনৰ পৰা আছে তেওঁ কিয় মাটি নাপাব কিন্তু কোনোবা যদি নতুনকৈ অসমত আহিছে তেওঁলোককটো আমি মাটিৰ পট্টা দিব নোৱাৰো আপোনালোকে সহযোগ কৰক সেই মানুহখিনি কুলিয়াই দিয়া প্ৰতিদিনে টুইটাৰত আপোনালোকে মোৰ দেখিছে প্ৰতিদিনে 30ৰ পৰা 50 জনকৈ মানুহ অসমত সোমাই আছে এটা আপোনালোকে কব খেদি দিয়ক ঠিক আছে কিন্তু এই যে মানুহ সোমাই আছে অসমত কোনোবা সহায় কৰা মানুহ নাথাকিলে তেওঁলোক কেনেকৈ সোমাব পাৰে ৰাস্তা কোনে চিনাব আপোনালোকে নিজে সৰু কথা এটা চিন্তা কৰক যদি কালিও মই কৈছো যে মাটিয়ে মানুহক পৰিৱৰ্তন কৰে যিসকল স্বাধীনতাৰ আগত আহিলে 51ত আহিলে এতিয়াতো আপোনালোক অসমীয়া গতিকে অসমীয়াৰ দৰে ভাবক এই যে সদায় আমি মানুহখিনিক ধৰো কোনোবাই ভিতৰৰ পৰা ৰাস্তা নেদেখালে মানুহখিনি কেনেকৈ আহিব সেই কাৰণে অকনমান এই বিষয়বিলাকৰ ক্ষেত্ৰত মোৰ ক্লোজ মাইন্ড নাই আমি আলোচনা কৰিব পাৰো কিন্তু ফৰেষ্টৰ মাটি এভিকশন হলে মানুহবিলাকে আমাক কয় অমুক এমএলএ আনি আমাক বহাই দিছিল মানুহখিনিৰ লগত মই কথা পাতো হাছিলা বিলত এভিকশনৰ পিছত মই নিজে গৈছো মানুহখিনি খুদিছো তেওঁলোকে কয় এনে মই নামটো কৈছো তেওঁ ইয়াত নাই বোলে মনু ভাই আমাক আনি বহাই দিছিল মনু ভাই কোন আছিল গোৱালপাৰা পূব সমষ্টিৰ এনসিপি দলৰ বিধায়ক আছিল পিছত কংগ্ৰেছত যোগদান কৰিছিল হসা মিছা মই নাজানো কিন্তু তেওঁ আনিলে কিয় আজি কেইদিনমান আগতে ৰাজ্যখিনি পাহাৰখনত বাগবৰ চৰৰ পৰা মানুহবিলাক লৈ আনি বহুৱাই আছে গোৱালপাৰা ডেমোগ্ৰাফিটো কিয় আমি বদলাব লাগে মই তেওঁলোকক কৈছো যে আপোনালোক নিজে চৰলৈকে যাওক তাতে মাটি পট্টা বিচাৰক না আবেদন কৰক গতিকে আমি কাৰো অন্যায় নকৰো কিন্তু আমাক আপোনালোকক সহায় কৰিবৰ কাৰণে আপোনালোকে সহায় কৰক মেধা পাটেকাৰে কি কৰিব হৰ্স মান্ডাৰে কি কৰিব ফৰেষ্টৰ আইনখনটো তেওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে আজি আপোনালোকৰ এখেত কি নাম আছে আমাৰ মাদানী আহি কি কৰিব মাদানীয়েতো হিমন্ত বিশ্ব শৰ্মাক কথা শুনাব নোৱাৰে
আপোনালোকে পাৰিব, কাৰণ আপোনালোক সন্মানীয় বিধায়ক। আলোচনা কৰক যে ফৰেষ্টৰ মাটিখিনি আমি এৰি দিম, ভিজিআৰ পিজিআৰত আমি নবহো, ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি গুচি দিম, সমস্যাটো নাই, সকলো মানুহ একেলগে থাকিব। আজি আপোনালোকক মই ক'ব পাৰোঁ যে ঢিঙত কালি গোটেই অসমীয়া মানুহবোৰ ৰাস্তাত নামি আহিছে। কিয় নামি আহিছে? কিবা এটাতো মনত বেদনা আছে, মইতো যোৱা নাই তাত। কালি ঢিঙত 5,000 অসমীয়া মানুহ ৰাস্তাত নামি আহিছে। কিয় নামি আহিছে? আপোনালোক য'ত সংখ্যাগুৰু হৈছে তাত সংখ্যালঘুখিনিক মৰম কৰক। তেতিয়া আপোনালোক য'ত সংখ্যালঘু তাত সংখ্যাগুৰুৱে আপোনালোকক মৰম কৰিব। আদান প্ৰদানটো হ'ব লাগিব। এই আদান প্ৰদানৰ পৰিৱেশ এটা বিধানসভাই সৃষ্টি কৰিব লাগে। বাগিচাৰ মালিকে, বাগিচাৰ শ্ৰমিকে মাটি পাইছে, আপোনালোকেও মাটি পাব লাগিব। কিয় নাপাব? যিসকল 1826 আহিছে, 90 আহিছে, 1910 আহিছে, 20 আহিছে, 30 আহিছে, কিয় নাপাব? কিন্তু ডিষ্টিংশ্যন কৰক। এতিয়া আপোনালোকে ক'ব মানুহ আহিলে খেদি দিয়ক, এইটোতো উত্তৰ হ'ব নোৱাৰে। আজি মোক নিজে কওক, কৰিমগঞ্জত শ্ৰীভূমিত কোনোবাই যদি সহায় কৰা মানুহ নাথাকে, কিয় মানুহবোৰ আহিব ডেইলি? ডেইলি কিয় আহিব? আজি মানকাছাৰত ডেইলি কিয় আহিব যদি ভিতৰত সহায় কৰা মানুহ নাথাকে? সেইকাৰণে আৰু এতিয়াতো ক'ব নোৱাৰে যে নাহে মানুহ। আমিতো ডেইলি টুইটাৰত ফটো দি দিওঁ, ডেইলি ফেচবুকত ফটো দি দিওঁ। অসমখন ৰক্ষা কৰাৰ দায়িত্ব আপোনালোকৰ। আপোনালোকে নিজক বেলেগ বুলি নাভাবিব। কেতিয়াবা কেতিয়াবা আপোনালোকে ভাবে যে এইবিলাক বেলেগ, আমি বেলেগ। আমিতো কওঁ যে 1951 চনৰ আগত অহা মানুহখিনি ইণ্ডিজেনাছ আছামিজ। আজি কৈছে বসুন্ধৰাত আমি মাটি পোৱা নাই, এইটোতো নহয়। 51 চনৰ আগত অহা মুছলিম মানুহক আমি নিজে কেবিনেটত মাটি দি আছো। কালি মই কৈছো, কালি আপোনালোকে এটা কুৱেশ্যন আনক যে বসুন্ধৰাত ফেব্ৰুৱাৰীত ৰিপ্লাই পাই যাব যে বসুন্ধৰাত মুছলিম মানুহক কিমানে মাটি পাইছে। আপোনালোকে আনক। কিন্তু আমি কৈছো যে তিনিটা প্ৰজন্ম, 1951ৰ আগত অহা মানুহক আমি মাটিৰ পট্টা দিম। আপোনালোকে লিষ্ট আনি আমাক দিয়ক যে মুখ্যমন্ত্ৰী মহোদয়, এইখিনি মানুহ 1951ৰ আগত আহিছে, আপুনি তেওঁলোকৰ পট্টাৰ কেছ পঠাই দিয়ক, আমাৰ আপত্তি নাই। কিন্তু 6ষ্ঠ অনুসূচী কংগ্ৰেছে তাত সমৰ্থন কৰিছে, ক্লজ 6। ক্লজ 6 কমিটিখন ৰূপায়ণ হ'ব লাগে বুলি কংগ্ৰেছে বেছি কৈ আছিলে। আৰু ক্লজ 6 কমিটিয়ে কৈছে যে 51ৰ পিছৰ মানুহক মাটিৰ পট্টা দিব নালাগে। আজি ইমান দিনে কংগ্ৰেছে এই হাউচত এটাই কথা কৈ আছিল, ক্লজ 6, ক্লজ 6, ক্লজ 6। তেতিয়া মই মনত ভাবি আছো, এওঁলোকে ক্লজ 6ৰ কথা কিয় কয়? কাৰণ সময়সীমাটো 71 ঠিক কৰি থোৱা হৈছিলে। আমাক মনত পেলাই থাকে যে ক্লজ 6, ক্লজ 6। এতিয়া ক্লজ 6ৰ কিতাপখন খুলি ল'লো, তাত 51 চন লিখা আছে। কিন্তু ক্লজ 6ৰ কথা বিজেপিয়ে ইয়াত কোৱা নাছিল। যোৱা 3-4 বছৰ ক্লজ 6ৰ ওপৰত বক্তব্য অকল কংগ্ৰেছ দলে ৰাখি আছিল। তাতে কি লিখা আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰিব, ভিজিআৰ পিজিআৰত, মই চেছ কৰি দিয়াৰ পিছত ক'ব, ভিজিআৰ পিজিআৰত থাকিব নোৱাৰিব, ফৰেষ্টত থাকিব নোৱাৰিব। এইবিলাকতো ক্লজ 6ৰ কিতাপখনত লিখা আছে। কেতিয়াবা মই 2-এজন যি কংগ্ৰেছৰ MLA মোৰ লগত ভাল, ব্যক্তিগত ভাল, পলিটিকেল নহয়, কেতিয়াবা মই লগ পালে কওঁ যে তহঁতি ক্লজ 6ৰ কথাটো কিয় কৈ থাক? আমাক বিপদত পেলাব ক'ব নালাগে, কাৰণ আমাৰটোতো ভয় নাই, আমি কৰি দিম যেতিয়া কৰিব লাগে। কিন্তু তহঁতি কিয় কৈ থাক বাবা ক্লজ 6ৰ কথাটো? বোলে নহয়, আপুনি নকৰিব বুলি একদম আমাৰ পুৰা বিশ্বাস, সেইকাৰণে আমি কওঁ। এইবাৰটো আমি লৈ আহিলো, আৰম্ভ কৰি দিলো। গতিকে আমাক ৱালত ঠেলিব নালাগে। যি কওক, শব্দটো মই একো নকওঁ। নহয়, মই পলিটিকেল কথা কোৱা নাই। কাইণ্ডলি বহক, কাইণ্ডলি বহক। সেইকাৰণে মই কৈছো, কিবা এখন ৰিপৰ্ট দেখিলে, যেনেকে ক্লজ 6ৰ ৰিপৰ্টখন আগত বিধানসভাত আলোচনা হ'ব লাগিছিল। আপোনালোকক মই
সিরিয়ালটো বুজাই দিছো মই 1 মিনিট আপুনি কথাটো মই কোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে কথাটো স্যাৰ এই শব্দবিলাক এক্সপ্ৰেছ কৰিব আৰু বহুত কথা আহিব স্যাৰ এইবিলাক কথা চলি থাকিল মাননীয় বিধায়ক মহোদয় না কথাটো মই লিগেল কথাই কৈছো প্লিজ সিট ডাউন মই ইলিগেল কথা ক'ত কৈছো বহকচোন 1 মিনিট আরে বহকচোন আপোনাৰ লগত কংগ্ৰেছৰ বিধায়কসকলে কথা আৰু পাতে ইন্টাৰনেট ৰিপৰ্ট দাখিল কৰিব লাগিব কাৰ লগত কাৰ আছিল মাটিবাৰী দলগাঁও চাৰ্কুলত কোনে কাক হেল্প কৰিছিল আৰু মানুহখিনি ইভিকচন কৰিব লাগে এটি ইনষ্টিগেট কৰিব খুজিছে আৰু যিটোকে আমাৰ মাননীয় প্লিজ কথা মই বহক কথাটো ক'ব দিয়ক প্লিজ বহক মই কৈ শেষ কৰিবলৈ দিয়ক 1 মিনিট শেষ কৰিবলৈ দিয়ক তাৰ পিছত কথা মই ইউডিএফৰ এমএলএৰ লগতো পাতো কথা মই অখিল গগৈৰ লগতো পাতো কোৱানে ক্লজ চেক্স আপুনি হেৰি কৰে প্লিজ 1950 1970 লৈকে আহিব লাগে আমি এটোৱে ডিমান্ড কৰো 1 মিনিট কংগ্ৰেছ বিদ্ৰোহ কিয় বিচাৰিছে আমি ইভিকচনটো কৰিব লাগে আপুনি ইভিকচন আৰম্ভ কৰিছে এইকাৰণে স্যাৰ সকলোৱে গ্ৰহণ কৰিছে গতিকে কংগ্ৰেছৰ ভিতৰত বাহিৰত নেকি কেনেকুৱা কথা কৈ আছে স্পষ্টীকৰণ দিব কওক তেওঁ নতুন বিধায়কটো স্যাৰ সকলো নাজানো আপোনালোক বহুত পুৰণা বিধায়কে বহুত কথা কৈছে ইয়াতে গোটেই দিনটো আজি এমএলএ ডাঙৰীয়া বহক কৈ লওক মাননীয় অধ্যক্ষ মহোদয় সেই কাৰণে মই এটাই কথা ক'ব খোজো ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভিজিআৰ পিজিআৰ আৰু ফৰেষ্টৰ বাহিৰৰ মাটিৰ ক্ষেত্ৰত চৰৰ মাটিৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবে যে পৰামৰ্শ আছে চৰকাৰক পৰামৰ্শ দিব আমি নিশ্চিতভাৱে আলোচনা কৰিম ৰেভিনিউ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম আপোনালোকৰ লগত তেওঁ আলোচনা কৰক বহক কথা পাতক কিন্তু এটাই কথা যে আইনে যাক পাৰমিট দিয়ে আজি আপোনালোকে চাহ বাগিচাৰ মাটিৰ লগত তুলনা কৰিছে এইটো তুলনা নহয় চাহ বাগিচাৰ মাটি আৰু ফৰেষ্ট তুলনা নহয় চাহ বাগিচাৰ মাটি আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক তুলনা নহয় গাখীৰ আৰু পানীৰ মাজত তুলনা নহয় গাখীৰ আৰু গাখীৰৰ লগত তুলনা হ'ব লাষ্টত মই আৰু এটা কথা কৈছো এজন সদস্যই কৈছিল যে লাইনৰ বাহিৰৰ চাহ খেতি নথকা মাটিটো আমাক আবলটন দিয়ক এই দিশটো আমি পৰীক্ষা কৰিছো সিলিঙে অকল বাগিচাৰ খেতি থকা মাটিখিনিকহে প্ৰটেক্ট কৰে গতিকে যি জাগাত চাহ গছ নাই তেনেকুৱা স্থানতো যদি বাগিচাৰ শ্ৰমিকসকল বহি আছে এই বিষয়টো আমি পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম বহুত বহুত ধন্যবাদ